মোৰ জীৱনত ঘটা এটা সাংঘাতিক ঘটনা আপোনালোকক ক'বলৈ ওলাইছোঁ। মই এখন হোটেলত কাম কৰোঁ। ঘৰৰ পৰা হোটেলখন বহুত দূৰ কাৰণে মালিকৰ ঘৰতে মোৰ থকাৰ ব্যৱস্থা কৰা হৈছে। মালিকৰ ঘৈণীয়েকজনী দেখিবলৈ বৰ মৰম লগা আৰু অসম্ভৱ ধুনীয়া হয়। প্ৰথম যেতিয়া মই ইয়ালৈ কাম কৰিবলৈ আহোঁ, তাইৰ মুখখন আৰু দেহাটো ভয়তে চাব পৰা নাছিলোঁ আৰু তেতিয়ালৈকে মই তাইৰ দৰে ধুনীয়া নাৰী জীৱনত দেখা পোৱা নাছিলোঁ। মই ইয়ালৈ আহোঁতে তাই মাথো আমাৰ মালিকৰ লগত বিয়া হৈ আহিছিল মাত্ৰ। নতুন কইনা আছিল তেতিয়া। কেতিয়াবা হঠাৎ সন্মুখত ওলালে ভালকৈ চকু গ'লে মোৰ গাত জোকাৰণিৰ সৃষ্টি হৈছিল, লগতে খাৰা হৈ গৈছিল। মই দেখিবলৈ বৰ বেছি ধুনীয়া নহয়। ছোৱালী বা যিকোনো নাৰীয়ে যে মোকো পচন্দ কৰিব পাৰে নতুবা মোৰ লগত সম্পৰ্ক কৰিব পাৰে মই মুঠেও ভবা নাছিলোঁ। ভবা নাছিলোঁ যে মই মালিকৰ সেই টপটপীয়া ফিগাৰৰ অপৰূপ সৌন্দৰ্যৰ গৰাকীজনীৰ লগত দেহ মন শীতল কৰিব পাৰিম। আজিকালি প্ৰতিটো ৰাতি মোৰ ৰঙীন। হিন্দী চিনেমাৰ মোহময়ী অভিনেত্ৰীৰ দৰে ধুনীয়া তিৰোতাজনীৰ লগত মই সদায় একেলগে শুই থাকোঁ। মন গ'লে কেতিয়াবা দিনতে বিচনাত বগৰাই লৈ পাগল হৈ পৰোঁ। ভৰিৰ পৰা মুখলৈকে মাখন সনা কোমল ক'তো অলপো ক্ষতি ক্ষুণ নথকা দেহটোত মোৰ মুখখন বগাই ফুৰে। দেহৰ খলা বোমাবোৰৰ ভাজে ভাজে মোৰ হাত দুখন দুষ্ট হৈ পৰে। মোৰ এই কাহিনীটো ভালকৈ বুজিবলৈ হ'লে মই প্ৰথমৰ পৰা আৰম্ভ কৰিব লাগিব। হোটেলত কাম কৰিবলৈ অহাৰে পৰা মালিকৰ ঘৈণীয়েকৰ লগত সাক্ষাৎ হোৱালৈকে। সেয়ে মই এতিয়া আপোনালোকক 2 বছৰ আগৰ কেইটামান দিনলৈ লৈ যাব ওলাইছোঁ। মই হোটেলখনৰ কামত সোমোৱাৰ পিছত মালিকজনে মোক বৰ ভাল পোৱা হ'ল। আচলতে মই ভাল কাম একো নোপোৱাৰ বাবে অলপ কম দৰমহাতে কামটো কৰিবলৈ লৈছিলোঁ। ইয়াৰ উপৰিও মই হোটেলখনৰ প্ৰায় সকলো কাম কম বেছি পৰিমাণে কৰিছিলোঁ। কোনো কামতে মই এলাহ নকৰাৰ বাবে মালিক দাদাজনে মোক বৰ মৰম কৰিছিল। মোৰ ঘৰ দূৰত কাৰণে মোক তেওঁলোকৰ ঘৰতে এটা আছুতীয়া সৰু ঘৰত থকাৰ ব্যৱস্থা কৰি দিছিল। তেতিয়া দাদাজনে নতুনকৈ বিয়া কৰাইছিল। তেওঁ ঘৈণীয়েকৰ সৈতে মোৰ ঘৰটোৰ কাষতে এটা ডাঙৰ আছাম টাইপৰ ঘৰত থাকে। বিয়াৰ আগত তেওঁৰ মাক আছিল। বিয়াৰ পিছত মাকজনীক গুৱাহাটীত থকা ভায়েক এজনে লৈ গৈছিল। লাহে লাহে মই দাদাজনৰ বৰ বিশ্বাসী আৰু মৰমৰ হৈ পৰিলোঁ। ৰাতিৰ ভাতসাজ প্ৰথম কেইদিন হোটেলতে খাইছিলোঁ যদিও পিছলৈ তেওঁলোকৰ ঘৰতে খোৱা কৰিলোঁ। দাদাজনে সদায় কোৱাৰ্টাৰ এটা গিলি ৰাতিৰ ভাতসাজ খায়। কোৱাৰ্টাৰটো খোৱালৈকে মই কাষতে ৰৈ থাকোঁ। ঘৈণীয়েকে টিভি চাই থাকে। ৰাতি ভাত খোৱাৰ পিছত মই মোৰ ৰুমত আহোঁ আৰু সিহঁতে সিহঁতৰ ৰুমত সোমায়। সদায় ঘৈণীয়েকে ৰাতিৰ ভাতসাজ খাবলৈ ৰৈ থাকে কাৰণে দাদাই সদায় বৌজনীক গালি পাৰে। তাইক সোনকালে খাই শুই থাকিবলৈ দিয়ে। সেয়ে পিছত বৌয়ে খাই শুই থকা হ'ল। ময়ো দাদাৰ লগত এপেক দুপেককৈ মদ খোৱা কৰিলোঁ। লাহে লাহে আমাৰ ৰাতি বহুত দেৰি হোৱা হ'ল। কেতিয়াবা খাই লৈ দাদাই মোৰ লগতে শুই থাকে। বৌয়ে পিছে দাদাক বৰ বেছি গালি চালি নাপাৰে। বৌজনী দেখিবলৈ যিমান ধুনীয়া, মানুহজনীৰ মনটোও বৰ ভাল। খং ৰাগ নাই বুলিয়ে ক'ব পাৰি। কিন্তু বৌক দেখিলে মোৰ গা মন পিৰপিৰাই যায়। কেতিয়াবা ভাবোঁ ইমান ধুনীয়া নাৰী এজনীক এৰি দাদাই কেনেদৰে প্ৰায় মোৰ লগত শুই থাকে। মই হোৱা হ'লে দিনে ৰাতিয়ে মৰম কৰিলোঁহেঁতেন। লেংটা কৰি কামটো কৰি বুকুৰ মাজত লৈ শুই থাকিলোঁহেঁতেন। এদিন ৰাতি অলপ বেছিকৈ মদ খাই দাদা আৰু মই মাতাল হৈ পৰিছিলোঁ। মই হয়তো বহুত বেছিকৈ খাইছিলোঁ। সেয়ে বিচনালৈ যাবই নোৱাৰিলোঁ। পকী মজিয়াতে নিচাতে পৰি আছিলোঁ। ৰাতিপুৱা সাৰ পাই মোৰ মনটো কিবা অস্বাভাৱিক লাগিব ধৰিছিল। বাৰীডাল পিৰপিৰাই আছিল। টোপনিৰ মজটো ভালকৈ ভাঙি দেখিছিলোঁ যে দাদাই মোৰ বাৰীডাল চুহি আছিল। মই আচৰিত হৈ গৈছিলোঁ। মই সাৰ পোৱাৰ পিছতো মোক এৰি নিদি চুহিয়ে আছিল আৰু পানীবিলাক খাই দিছিল। লাজত আৰু ঘৃণাত মই দাদাক চাবও পৰা নাছিলোঁ, একো ক'বও পৰা নাছিলোঁ। হোটেলত মই মন মাৰি থকা কাৰণে দাদাই কৈছিল, তই সেই কথাটোকে ভাবি আছা নেকি? টেনচন নল'বি, একো বেয়া কথা হোৱা নাই। সেইদিনা দাদাই মোক 10,000 টকা দি কৈছিল এইখিনি থৈ দেচোন, পিছত আৰু দৰমহা পালে ঘৰত গৈ দি আহিবি। মই লৈছিলোঁ। কিন্তু ৰাতি মই দাদাৰ ওচৰলৈ নোযোৱা কাৰণে দাদাই মোক মাতি লৈ গৈছিল আৰু দুপেক মদ খাই মোৰ গাটো আৰু বাৰীডাল মোহাৰিব ধৰিছিল। মই কি ক'ম কি নক'ম একো ধৰিব নোৱাৰিলোঁ। চেইন খুলি ৰাতিপুৱাৰ দৰে মোৰ বাৰীডাল মুখত ভৰাই লৈছিল। যেতিয়া মোৰ বাৰীডাল খাৰা হৈ উঠিছিল তেতিয়া দাদাই তাৰ পেণ্টটো খুলি মোৰ কোলাত বহি পকৰখন মোৰ বাৰীডালত হেঁচি ধৰিছিল।
মই তেওঁক ঠেলি আঁতৰ কৰিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু তেওঁ মোক ক'ব ধৰিলে, সোমাই দে, মজা লাগিব। মই বিবুদ্ধিত পৰিছিলোঁ। তেওঁ পাগল হৈ গৈছিল। বৰ চেহেৰাটো আৰু মুখখনি মোৰ দুচকুত ভাহি আহিছিল। ইমান ধুনীয়া তিৰোতাজনী অকলে শুই আছে বিচনাত, আৰু গিৰিয়েকে আন নাৰী নহয়, ল'ৰাৰ ৰান খাবলৈ উন্মনা হৈ পৰিছে। বৰ কথা ভাবি মই আপোন পাহৰা হৈ গৈছিলোঁ, আৰু মালিক দাদাজনৰ পকৰতে মোৰ হাথিয়াৰডাল সুমুৱাই দিছিলোঁ। মই বৰ কষ্ট কৰি দি আছিলোঁ। দাদাজনে উহ উহ কৰি মজা লৈ আছিল। এনেতে লগ নকৰাকৈ জপাই থোৱা দুৱাৰখন মেলি বৌয়ে ভিতৰলৈ জুমি চাই আমাক দেখি চকু মুখ মেলি দিলে। দুয়োখন হাত কঁপালত থৈ তাই মজিয়াতে বহি আমাৰ পিনে চাই থাকিল। মুখৰ পৰা তাইৰ একো শব্দ ওলাই অহা নাছিল। আমিও বোবা হৈ পৰিছিলোঁ। মইতো লাজত মৰি যোৱা যেন অনুভৱ কৰিছিলোঁ। বৌয়ে কৈছিল গিৰিয়েকক, আপুনি মোক কৰিব লাগে, আপোনাকহেচোন বেলেগে কৰি আছে। তাৰ পিছত তাই মোৰ পিনে চাইছিল। খঙত লাহে লাহে তাইৰ চকু দুটা ৰঙা হ'বলৈ আৰম্ভ কৰিছিল। গিৰিয়েকক আৰু খঙেৰে কৈছিল, ল'ৰাৰ লগতে যদি কৰি ভাল পোৱা, ল'ৰাকে বিয়া কৰাব লাগিছিল, মিছাতে মোৰ জীৱনটো ধ্বংস কিয় কৰিলা? তাৰ পিছত মোৰ পিনে চাই কৈছিল, তুমি মোৰ লগত আহা। মই ভয়ে ভয়ে বৌজনীৰ পিছে পিছে তাইৰ বেডৰুমলৈ সোমাই গৈছিলোঁ। মই যোৱাৰ পিছতে বৌয়ে মোক দুৱাৰখন লক কৰিবলৈ কৈছিল। মই একান্ত বাধ্য ছাত্ৰৰ দৰে দুৱাৰখন লক কৰি থিয় হৈ আছিলোঁ। বৌৰ পিনে মই চাবলৈ সাহস কৰা নাছিলোঁ। তাই কিন্তু মোৰ পিনে একেথৰে চাই আছিল। বৌয়ে মেক্সি এটা পিন্ধি আছিল। বিচনাত আধা শোৱা অৱস্থাৰে মোৰ পিনে চাই মোক তাইৰ কাষলৈ মাতিলে। বৌৰ ধুনীয়া মুখখন মই আগৰ পৰাই বেছি সময় চাই থাকিব নোৱাৰিছিলোঁ। বিচনাৰ কাষত ৰৈ মই থিয় হৈ আছিলোঁ। বহিবলৈ সাহস কৰিব পৰা নাছিলোঁ। মোক বহিবলৈ দিয়াত বহু নবহুকৈ বিচনাত মই বহি লৈছিলোঁ। বৌয়ে এখন ভৰি মোৰ ভৰিৰ উৰুৰ ওপৰত থৈ মেক্সিটো তলৰ পৰা অলপ ওপৰলৈ টানি লৈ গৈছিল। তাৰ পিছত মোক সুধিছিল, তুমি মতা মানুহৰ লগতে কৰি ভাল পোৱা নেকি? মই মনে মনে আছিলোঁ। তাই আৰু সুধিছিল, ভাল পোৱা ছোৱালী আছেনে নাই? মই নাই বুলি কৈছিলোঁ। তাইৰ মতলব লাহে লাহে মই বুজি পাইছিলোঁ যদিও তাইৰ পিনে ভালকৈ চাবলৈও সাহস কৰিব পৰা নাছিলোঁ। মেক্সিটো ওপৰলৈ উজিয়াই লৈ গৈ তাই বগা বগা নিমজ ভৰি দুখন সম্পূৰ্ণ উদং কৰি উলিয়াই থৈছিল। তাইও হয়তো মই তাইৰ গাৰ ওপৰত ভকাতুৰ বাঘৰ দৰে জঁপিয়াই পৰালৈকে অপেক্ষা কৰি অধৈৰ্য হৈ পৰিছিল। তাইৰ গাৰ পৰা ওলোৱা এক মলমলীয়া সুবাসে মোক পগলা কৰিবলৈ আৰম্ভ কৰিছিল। মই কৈছিলোঁ, দাদাই খং কৰিব, মই যাওঁ নেকি? তাই কৈছিল, নালাগে, আজি ৰাতি তুমি মোৰ লগতে থাকিব লাগিব। সি কৰিব নোৱাৰা কামটো তুমি কৰিব লাগিব। তাৰ কথা চিন্তা কৰিব নালাগে। এইবুলি কৈ তাই শোৱাৰ পৰা উঠি মোক সাবটি ধৰিছিল। ময়ো মনৰ ভিতৰি ভিতৰি এয়েই বিচাৰি আছিলোঁ। বৌৰ কোমল গাটোৰ পৰশত মোৰ দেহ মন ৰমৰমাই গৈছিল। তুলাৰ দৰে কোমল গাটো মই দুই হাতেৰে চুই চাব ধৰিছিলোঁ। বগা নিখুঁত গাল আৰু গলত চুমাৰে উপচাই পেলাইছিলোঁ। গাল মুখ চেলেকি চেলেকি এসময়ত পানী পানী কৰি পেলাইছিলোঁ। তাৰ পিছত ওঠ দুটাত হেঁপাহ পলুৱাই খাইছিলোঁ। ৰাতি তেতিয়া বহু দেৰি হৈছিল। তাই লৰালৰিকৈ মেক্সিটো খুলি পেলাইছিল আৰু মোৰ গোটেই কাপোৰ খুলি দিছিল। তাৰ পিছত মোক বিচনাত ওপৰমুৱাকৈ শুৱাই মোৰ বাৰীডাল ওপৰত বহি লৈছিল। খাৰা হৈ লহা যেন হৈ থকা মোৰ হাথিয়াৰডাল তাই বস্তুখনৰ ভিতৰত সুমুৱাই তাইৰ কঁকালখন তল ওপৰ কৰি কামটো কৰিব ধৰিছিল। মই দুচকু মুদি সেই সৰগীয় অনুভূতি অনুভৱ কৰিছিলোঁ। হিংস্ৰ বাঘিনীৰ ৰূপ ধাৰণ কৰিছিল তাই। মই মাথো শুই শুই নীৰৱে তাইৰ মাৰণৰ পৰা পোৱা অনাবিল সুখ শান্তিৰ আনন্দত বিভোৰ হৈ পৰিছিলোঁ। পানী ওলাই যোৱাৰ পিছতো এৰি দিয়া নাছিল। এসময়ত তাইৰ ব্ৰাটো যেতিয়া খুলি পেলাইছিল, দুটা তল ওপৰ কৰি জঁপিয়াব ধৰিছিল। তাইৰ কৰা হোৱাৰ পিছত মোৰ মুখত তাইৰ বস্তুখন হেঁচি ধৰিছিল। মই চেলেকি দিছিলোঁ। তেতিয়া মোৰ হাথিয়াৰডাল লোহা যেন হৈয়ে খাৰা হৈ আছিল। সেয়ে তাইক গবা মাৰি ধৰি লৈ বিচনাত পেলাই লৈছিলোঁ আৰু ভৰি দুখন মেলি খাপাচ খাপাচকৈ পেলপেলীয়া কৰি পেলাইছিলোঁ। সেইদিনা তাই বহুত সুখী হৈছিল। মই যেন তাইৰ মৰমৰ গিৰিয়েক তেনেদৰে মোক সাবটি ধৰি লৈ নাংগা গাৰে গোটেই ৰাতি শুই আছিল। ৰাতিপুৱা মোক জগাই দিছিল। গালত চুমা এটা খাই কৈছিল, উঠা। মই তাইৰ অপূৰূপ মুখখনি ৰ লাগি চাই আছিলোঁ।
তাই মোৰ হাতত ধৰি টান এটা মাৰি কৈছিল, এতিয়াৰ পৰা এইজনী তোমাৰে, এনেকৈ চাই থাকিব নালাগে। মোৰ গাত তেতিয়াও একো কাপোৰ নাছিল। তাই মোৰ চুচুটো হাতত লৈ কৈছিল, খাই পেলা, সোনকালে মোৰ সন্মুখৰ পৰা আঁতৰি যোৱা। মোৰ ভয় হৈছিল যে দাদাজনে সকলো কথা গম পালে আৰু এতিয়া মোৰ লগত জেং কৰিব, মোক কামটোৰ পৰাও উলিয়াই দিব। মোৰ বৰ চিন্তা হৈছিল। কিন্তু যেতিয়া মই হোটেললৈ গৈছিলোঁ তেতিয়া দাদাজনে মোক ধুনীয়াকৈ হাঁহি মাৰি মাত লগাই বহিবলৈহে দিছিল, যেন একোৱে হোৱা নাই। মই আচৰিত হৈ গৈছিলোঁ। তাৰ পিছতে বৌজনী মোৰ ঘৈণীৰ দৰে হৈ পৰিছিল। এটা ল'ৰা সন্তানো মই জন্ম দিছিলোঁ তাইৰ গৰ্ভতে। সদায় ৰাতি একেলগে আছিলোঁ। দাদাই সকলো কথা গম পায় কিন্তু কোনো প্ৰব্লেম কৰা নাছিল। তিনিও মিলিজুলি সংসাৰ কৰাৰ দৰে হৈছিল। কাহিনীটো কেনেকুৱা পালে জনাবলৈ পিছে নাপাহৰিব। লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। লগতে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি দিব। ধন্যবাদ।